Audio Jungle. Audio Jungle. এইবোৰ হৈছে কাৰ্পেট গ্ৰাছ আৰু আজি মই এইবোৰ লৈ গুৱাহাটী গৈ আছোঁ আৰু মোৰ লগত দুইজন লেবাৰ যাব আৰু এই কাৰ্পেট গ্ৰাছৰ লগতে আৰু অলপ পুলি আছে সেইখিনি উঠাই ল'ব লাগিব। প্ৰথমে মই এইখিনি লোড কৰাই আছোঁ আৰু মই ইয়াৰে পাৰ্টটোত দেখুৱাম আপোনালোকক মই কেনেকৈ কাৰ্পেট গ্ৰাছ পাৰে ৰেডিমেড কাৰ্পেট। ইয়াতে 1/2 কৈ আছে, মানে 1 ফুট বাই 2 ফুট। এতিয়া লোড কৰা আছে মই এইখিনি। ইয়াতে 600 স্কুৱেৰ ফিট যাব। আৰু এই পিচ হৈছে কাৰ্পেট গ্ৰাছ। এনেকৈ আহে বাহিৰৰ পৰা। ইয়াৰ খেতি কৰে, এই খেতিৰ পৰা এইবোৰ উঠাই আনি নাৰ্চাৰীত দিয়ে। এইবোৰ বেছিভাগ বৰপেটাৰ পৰা আহে আৰু এইখিনি লোড হৈছে, এতিয়া সম্পূৰ্ণ লোড হৈ গ'ল আৰু এই পুলিখিনি যাব ইয়াতে। ইয়াতে অলপ পুলি আছে, এই পটবোৰ আৰু সেই গছকেইজোপা, আৰু সম্পূৰ্ণ লোড হৈ গ'ল। এইখিনি এতিয়া লৈ গুৱাহাটী আহি আছোঁ মই বৰ্তমান। আহি মই পালোঁ খানাপাৰাৰ ওচৰত থকা এই গণেশ মন্দিৰটো। এইখন হৈছে ফ্লাইঅভাৰ।